আচলতে মই মোৰ বন্ধু লগত আছে বেঞ্চমেট হয় নমস্কাৰ একেবাৰে আমি 8ৰ পৰা একেলগে পঢ়িছোঁ মনত আছে হয়নে ক্লাছ 8ৰ পৰা একেখন বেঞ্চত পঢ়ি আমি ডাঙৰ হৈছোঁ আৰু ইও কৰ্মসূত্ৰে বাহিৰত আছে তথাপিও ইয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমি তেনেকৈ আহিছোঁ আৰু অহাৰ পিছত মোৰ ভাল লাগিলে কি এনেকৈ চব বান বাতি দি আমাৰ এই আৰু আপোনাৰ আতিথ্য মানে জলপান খুৱাইছে আৰু আচলতে সি কৰ্মসূত্ৰে বাহিৰত থাকে আচলতে ফেমিলি বাহিৰত থাকে বাহিৰৰ পৰা আহিও কিন্তু সকলোৱে আচলতে জনাৰ প্ৰয়োজন থাকিব বা সকলোৱে কৰাৰ প্ৰয়োজন থাকিব যে আজি এই অসমীয়াৰ যি ঐতিহ্য পৰম্পৰা বৰ্তমান সময়তো ধৰি ৰাখিছে এনেকৈ মানে দিছে মানে জলপান চিৰা জলপান দৈ আৰু চিৰা দৈ আখৈ আছে গুৰ আছে হুৰুম আছে মিক্স মানে আৰু গোটেইকেইটা মিক্স আৰু বেছিকৈ জানিব লাগে প্ৰথমে চেক কি লাগিব লাগে বেটা বাঢ়িছে তো মই এটা কথা জানিব বিচাৰিম তো সেই আগৰ দিনৰ অতীতবিলাক মনত আছেনে বাৰু যেতিয়া আমি স্কুলিং পঢ়ি আছিলোঁ নিশ্চয় কিয় মনত নাই সেইটো দিন আৰু কোনো আজি দিন আৰু সেইটো মানুহে পাহৰিব নোৱাৰে কাৰণ সেই দিন আকৌ মানুহে কেতিয়াও ঘূৰাই নাপায় আৰু সেই দিনত আমাৰ পঢ়া যেনেকুৱা আছিলে যেনেকুৱা আমাৰ বন্ধুত্ব আছিলে সেই বন্ধুত্ব আজিকালিও চব বেলেগ হৈছে সেইটো পাহৰিব নোৱাৰি আৰু অৰ্থাৎ অসমৰ যিটো পৰিৱেশ আৰু দিল্লীৰ এটা কংক্ৰিট এটা মানে এটমস্ফিয়াৰ মানে এটা কংক্ৰিট মানে এটা পৰিৱেশৰ মাজত মানুহবিলাকে বাস কৰে পলিউশ্যন বহুত বেছি হয় আজি বহু বছৰ আগত আছে ধৰ আজি কিমান ইয়াৰ পৰা যদি কোৱা মানে 12 years হৈ থাকে দিল্লীত মোৰ বেছি আছে মই 2008 17 years 17 বছৰ হৈছে 17 টা বছৰ দিল্লীত অতিবাহিত কৰিছোঁ গতিকে দিল্লীৰ অভিজ্ঞতা যদি অকণমান চমুকৈ কওঁ যদি আমাৰ মানুহে মানে দিল্লীৰ অভিজ্ঞতা মানে কি দিল্লীত একচুৱেলি প্ৰথমে যেতিয়া গৈছিলোঁ খুব অকলশৰীয়া অনুভৱ কৰিছিলোঁ কাৰণ তাত মানে চব অনা অসমীয়াই থাকে আৰু বেছিভাগ তাৰ লাহে লাহে যেতিয়া মানে সময় পাৰ হোৱাৰ লগে লগে দুই এজন অসমীয়া বন্ধু পালোঁ তাৰ পৰা মই তেওঁলোকৰ ধৰা ফেমিলিবোৰ পালোঁ সমাজ এখন পালোঁ এতিয়া আমি দিল্লীত কিন্তু আমি ধৰা বিহু উদযাপন কৰা হয় দুৰ্গা পূজা উদযাপন কৰা হয় আজি মাঘৰ বিহু দিল্লীত নয়ডাত উদযাপন কৰা হৈছে যোৱা 12 তাৰিখে এনেকৈ তাত চব বস্তু কিছু পাই থকা হয় বৰ্তমান নতুন প্ৰজন্ম যি আমাৰ ইয়ং জেনেৰেশ্যনৰ কাৰণে তই কি ক'ব বিচাৰিবি তোৰ অভিজ্ঞতাৰ পৰা যে যি কাম কৰিলে তেওঁলোকে হয়তো এমপ্লয়মেণ্ট মানে পাবলৈ সক্ষম হ'ব সেইটো বিষয়ে একচুৱেলি ক'বলৈ গ'লে মানে কি ক'ম ধৰক আজিকালিতো ইমান মানুহে ধৰক বেলেগ বেলেগ কোৰ্চ ওলাইছে ন মানুহে তো আজিকালি হয়তো কোনোবাই BA BCom কৰি চাকৰি পোৱাটো অলপ অসুবিধা হ'ব তাৰ মাজতে যদি কোনোবাই এটা ধৰক মানে এটা স্কিলৰ কোৰ্চ কৰিব পাৰে বা গভৰ্ণমেণ্টে আজিকালি কিমান স্কিলৰ এটা আছে নহয় মানে স্কিমবিলাক আছে তো সেইবিলাক যদি জইন কৰি ল'ব পাৰে তেতিয়াহ'লে অলপ সুবিধা হ'ব আৰু বস্তুটো মানে ইয়ং জেনেৰেশ্যন হাৰ্ড ৱৰ্ক লাগিব দেই হাৰ্ড ৱৰ্ক বিনা হাৰ্ড ৱৰ্কত নহ'ব আজিকালি মই দেখিছোঁ মানে সকলোৱে সেই মোবাইলটো লৈ ব্যস্ত থাকে কিন্তু সেইটো মানুহে যদি অকণমান ধৰা মানে নিজকে চিনি পায় অলপ সমাজখনক টাইম দিয়ে বন্ধু হেৰিবোৰক টাইম দিয়ে তেতিয়াহ'লে অকণ বেছি ভাল হ'ব কিন্তু মোবাইলটো মানুহে নিজে কষ্ট কৰিব লাগিব হেৰি কৰিব লাগিব শিক্ষাটো পাবগৈ আৰু আগলৈ নিজৰ চাকৰিৰ কাৰণেও হওক যিহৰ কাৰণেও হওক মানে এইটো বস্তু সুবিধা হ'ব আচ্ছা ভাইটি ক'ত থাকে এতিয়া সি বৰ্তমান পুনেত আছে পুনে বতৰ বিজ্ঞানত সি চাইণ্টিষ্ট পোষ্টত আছে চাইণ্টিষ্ট ন এতিয়া প্ৰমোশ্যন হৈছে নেকি তাৰ প্ৰমোশ্যন হ'ল এতিয়া ডি লেভেল বুলি কয় মানে মেট্ৰলজি না মেট্ৰলজি ডিপাৰ্টমেণ্ট